শুনাছো এটা কথা হৈছে মানে প্ৰব্লেম এটা মোৰ মই তাৰমানে ধাৰাপুৰত থাকোঁ ধাৰাপুৰত মই আহিলোঁ মানে এতিয়া জালুকবাৰী মানত পকেটটো মাৰি লৈ যাব লাগে না মই তাৰ উল্টা গৈছিলোঁ মই নুনমাটি তাৰমানে নুনমাটিৰ পৰা আহি থাকোঁতে মই পকেটটো মাৰি লৈ যাব লাগে না তাৰপিছত মই কিবা কালিৰ পৰা মানে ইয়াতে ঘূৰি আছোঁ তাৰমানে মই ক'তো থকা ৰুমৰ মানে পইচা নাই তাৰপিছত মোৰ ভোকো লাগিছে কিবা এটা খাওঁ বুলি আপেলটো দি দিছে খাব ক'ত থাকা আপোনালোকে কোনফালে নো অঁ কিয় হৈছিলোঁ নুসুধা নেকি ইয়াত গাৰ্লফ্ৰেণ্ড বিচাৰি আহিছিলোঁ মই নাই দিদি ক'লে যে এটা মিতালী নামৰ ছোৱালী আছিলে ফটো আছে চাওঁ ৰ'ব মোবাইল চোবাইল ভাঙি দিছে তাইৰে ফটো ওলাই থৈ আছে এইটো মোৰ লগৰ মোবাইল সি আৰু ক'ৰবাত বেলেগৰ পিছত মোক দি থৈ গৈছে ব্ৰাইটনেছটো বঢ়াই দিয়া নহ'লে কি পঢ়ি আছে দিকে ক'লে পঢ়ি থকা বুলি কৈছে কি পঢ়ি আছে সেইটো মোক কোৱা নাই আৰু মই ধাৰাপুৰ তোমালোকে কেতিয়া পঢ়া দিকে ইউনিফৰ্ম আহিছোঁ কি কৰোঁ এতিয়া মই নাহো না তেনেকৈ মই নুনমাটি ফালে থাকোঁ বেছিভাগ বেয়াটো পোৱা নাই ন অলপ নামটো অমিতা তোমাৰ তুমিও পাৰাগুচিতে থাকা প্ৰব্লেমটো সেইটোৱে মই ঘূৰি আছোঁ তাৰমানে কালিৰ পৰা গাড়ী এনেকৈ ছোৱালীৰ লগত কথা পাতিব বেয়া লাগে না তোমালোকক দেখিলোঁ মই তাৰ পৰা সেইকাৰণে বোলে সুধি অলপ যদি চিনি পায় আৰু মিতালী ঘৰত যোৱা নাই ঘৰত মই যোৱাই নাই কালিৰ পৰা ইয়াত পইচা নাই কাক কৈছোঁ মই ইয়াত আপোনাৰ ঘৰৰ মানুহক ফোন কৰা নাই ফোনটো ৰিচাৰ্জ নাই ইনকাম সেয়া হৈ গৈছে আপুনি এটা কাম কৰক মোৰ পৰা ঘৰত আপুনি ফোন কৰি দিয়ক ফোন কৰিম ৰ'বা মোৰ তাৰমানে দেউতা নাই মা আছে মাক ফোন মাৰিলে মই কি হ'ব মাহঁতে বিচাৰি সোমাই তোমাৰ দেখোন মা সদায় বিচাৰিহে আছে ঘৰত ক'ত পইচা কি নাই গাৰ্লফ্ৰেণ্ডজনী মোক হেৰি কৰি না ফোন মাৰি আছিলোঁ কালি ৰিচাৰ্জ আছিলে কালি ফোন মাৰোঁতে নধৰে কোনোবা ল'ৰাই ধৰে কোনোবা সৰু ল'ৰাই ধৰে কোনোবা তিৰোতা মানুহ ধৰে তেনেকুৱা কৰি আছে বেয়া কথা ঘূৰিয়ে আছোঁ মই আৰু যাব পাৰিম 10 টকা এটা যদি থাকিলে তেতিয়াও যাব পাৰোঁ মই আমি দি দিওঁ নহ'লে নালাগে ফটোখন ভালকৈ চিনি পোৱা নাই এনে কলেজত কি পঢ়ি আছে সেইটো গম পোৱা হ'লে তেওঁ গম পালোঁ হয় বেয়াটো পোৱা নাই ন নাই বেয়া পোৱা নাই আৰু এটা কথা আকৌ বেয়া পাবা নেকি আমি এনে প্ৰেংক শ্বুট কৰিছিলোঁ এটা গম পাইছোঁ হাই কৰি দিয়া মই গম পাইছোঁ মই ভাবিছোঁ চাই আছোঁ সেইকাৰণে মই চাই আছোঁ আৰু তাই হাই কৰি দিয়াত ছাবস্ক্ৰাইব কৰি দিব দিয়া ৰদালি আছামিজ বুলি আছে ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিব দিয়া আচ্ছা ছোৱালী যদি বহুত ভালতে ভালকৈ 10 টকা দিব ওলাইছিল মোক তাৰমানে 10 টকা পইচা দিলে যিখিনি খুজোঁ তাৰমানে থেংক ইউ এইখিনিক লৈ হেল্প কৰিব ওলাইছিল মানে যদি পাৰে থৈ আহিব পাৰে আৰু এনেকুৱা হেল্প কাৰণে ভাল লাগিছে দুজনী ছোৱালীকে থেংক ইউ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা যিমান পাৰে শ্বেয়াৰ কৰি দিবা থেংক ইউ Gala ko mo din. Gala din.
কি হ'ল হ'ল তোৰ হা এই আগৰ ৰ'বা মই দিম প্ৰেংক ভিডিঅ' বনাই আছোঁ কেমেৰা হাই কৰি দিয়া ছাবস্ক্ৰাইব কৰি দিবা কোৱা